হেই গাইজ, মই ৰেখাই আপোনালোক সকলোকে ৰেখাৰ ৱৰ্ল্ডৰ এটা মিনি ভ্লগলৈ স্বাগতম জনাইছোঁ। কিমাননো আৰু আমি এনেকৈ ভিতৰত সোমাই থাকিম, সেইকাৰণে ভাবিলোঁ অকণমান ওলাই যাওঁ। এয়া একদম শ্বৰ্টকাট লৈ গৈ আছোঁ। গৈ কৰি একদম নলতলিত ওলাই যামগৈ। আৰু এই ৰাস্তাটোৱেদি আজি মই ফাৰ্ষ্ট টাইম আহিলোঁ। গৈ আমি হাইৱে পালোঁগৈ। হাইৱেদি গৈ ইয়াত দেখিছেনে গ্ৰীণ আছিয়ানা এখন তেজপুৰ যোৱা ৰ'দত আছে। কলিয়াবৰ তিনিআলিৰ ফালৰ পৰা আহিলে সোঁফালে আহিব লাগে গ্ৰীণ আছিয়ানাখন। আৰু এইখন বাহিৰৰ পৰাহে দেখি আছিলোঁ, ভিতৰলৈ কোনোদিন যোৱাই হোৱা নাছিলে। আমি বেছিকৈ কাজিৰঙা ফালেই যাওঁ, সেইকাৰণে ভাবিলোঁ আজি এইখনলৈকে যাওঁ। আৰু যিহেতু আমাৰ সন্ধিয়া ঘৰৰ পৰা ওলাওঁতেই 5:30 বাজি গ'ল, সেইকাৰণে ভাবিলোঁ ইয়ালৈকে আহোঁ। ঘৰৰ পৰা ইমান বেছি দূৰতো নাছিলে। ইমান যে চৰাই আছিলে নহয়, সঁচাকৈ পৰিৱেশটো সঁচা বহুত ধুনীয়া আছিলে। একদম গ্ৰীণ বহুত চৰাই আছিলে। ইমান চৰাই মাত সঁচাকৈ বহুত দিনৰ মূৰত শুনিলোঁ। স্কুটিখন পাৰ্ক কৰিহে আহিলে মাইনাই, দেউতাক আৰু মোক দুয়োটাকে অকণমান ফটো ভিডিঅ' তুলিলে। আৰু যিহেতু সন্ধিয়া হৈছিলেই, ইমান বেছি ফটো ভিডিঅ' একো তোলাই নহ'লে। তাই ইমান হেপ্পী হৈছে নহয়, তাৰ পৰা একদম দৌৰি আহিছে। সঁচাকৈ বহুত দিনৰ মূৰত এনেকৈ তাইও ওলাই আহিলে। আমি কৰোণা হোৱাৰ পিছৰ পৰাই প্ৰায় বাহিৰলৈ গৈ ৰেষ্টুৰেণ্টত এনেকৈ খোৱাই নাছিলোঁ। আৰু যিহেতু মানুহজন ঘৰত নাথাকেও, আৰু যেতিয়া আহিলে ভাবিলোঁ কি এপাক অকণমান ওলাই যাওঁ। আমি দুইজনীয়ে অকণমান পৰিৱেশটো চালোঁ। সঁচাকৈ বহুত ভাল লাগিছিলে। আৰু সন্ধিয়া সময় এনেও বহুত ভাল লাগে। আৰু 6 মান বাজিছিলে তেতিয়া, সেইকাৰণে ফটো ভিডিঅ'বিলাক অলপ আন্ধাৰ হৈছে। ইমান বেছি পোহৰ নাছিলে, একদম মানে কাল সন্ধিয়া আৰু সেইকণ সময় তেনেকুৱা নিচিনা হৈছিলে। এইফালে দেখিছে যে খটখটেদি নামি গৈ তললৈ যাব পাৰি। তাতে সৰু কিছুমান ঘৰ আছে, বহি কৰি ধুনীয়াকৈ চাহ ভাত আপোনালোকে খাব পাৰে। সঁচাকৈ বহুত ধুনীয়া হয়। দিনত হোৱাহেঁতেন মই নামি গৈ দেখুৱালোঁ হয়, যিহেতু ৰাতি আৰু মোৰ লগতে মই গ'লে মাইনাও গুচি যাব, সেইকাৰণে নগ'লোঁ। ভয় লাগে, সেইফালে বহুত মহ আছে, পানীও বহুত, কাৰণ এইবিলাক চব বন্ধ পানী আৰু ভয় লাগে ন, সেইকাৰণে নগ'লোঁ মই। কিন্তু সঁচাকৈ বহুত ধুনীয়া আছিলে। ভাবিলোঁ দুইজনী অকণমান চাৰিওফালে চাওঁ। বাহিৰতে ৰৈ কৰি মানুহজন স্কুটিখনৰ ওচৰলৈ গ'ল লগ কৰিবলৈ। সঁচাকৈ বহুত ভাল লাগিছিলে গৈ কৰি। সিদিনাখন বহুত মাহৰ মূৰত এনেকৈ আমি তিনিওটা একেলগে ওলাই গ'লোঁ। আগতে কৰোণা নোহোৱাৰ আগতেতো আমি মানুহজন যেতিয়া ঘৰলৈ আহে তেতিয়াই আমি প্ৰায় ওলাই যাওঁৱেই। এতিয়া ৰেষ্টুৰেণ্টবিলাকো যেতিয়া বন্ধ আছিলে, তাৰপিছত ওলাই যোৱা তেনেকৈ হোৱাই নাছিলে। সেয়া মানুহজন আহিলে, আমি এতিয়া তিনিওটা ভিতৰলৈ যাম, কাৰণ ইয়াত ফুৰিবলগীয়া বেলেগ তেনেকুৱা একো জেগাই নাছিলে। ক'ৰবাত যে গৈ বহিম তেনেকুৱা মানে পাৰ্কৰ নিচিনা নহয়। আৰু যিসকলে খানা খাবলৈ সোমাব বিচাৰে তেওঁলোকে ইয়াত খাব পাৰে। আৰু বহিবলৈ পাৰ্কৰ নিচিনা তেনেকুৱা একো জেগা নাই, মই দেখা নাই মানে। সিফালে অকণমান চাই আহিলোঁ, নেদেখিলোঁ। এয়া দুইফালে মানুহ বহিব পাৰে, লেফ্ট ৰাইট। আমাক ৰিচিপশ্যনিষ্টে ক'লে কি লেফ্ট ফালে যাবলৈ, আমি সেইকাৰণে এইফালে গ'লোঁ। সেয়া ভিতৰলৈ সোমাই কৰি গৈ আছোঁ। এনেকৈ ধুনীয়াকৈ গৈ হাত মুখ ধুই আহি কৰি একদম তিনিওটা বহি গ'লোঁ ইয়াতে ৱাছৰুম গৈ। সঁচাকৈ বহুত ধুনীয়া লাগিছিলে। আৰু বহি কৰি এয়া বাপেক জীয়েক দুয়োটাই একদম কি খাম কি নাখাম আৰু চিলেক্ট কৰাত বিজি। তেনেকুৱাতে জীয়েকে বোলে চিকেন পকৰা খাম, চিকেন পকৰা অৰ্ডাৰ কৰিলে। ফাইনেলি এয়া চিকেন পকৰা আহি গ'ল। সঁচাকৈ বহুত ধুনীয়া আছিলে খাবলৈ চিকেন পকৰাকেইটা। ইয়াৰ খানাটো সঁচাকৈ এনেও বহুত ভাল আছিলে দেই খাবলৈ। ফাৰ্ষ্ট টাইম আহিছিলোঁ যিহেতু, আগতে কেতিয়াও অহাও নাছিলোঁ। আমি সেইকাৰণে ভাবিলোঁ অকণমান ট্ৰাই কৰোঁ কিবাকিবি, ইমানো বেছি নহয় আৰু অলপ চলপ। চিকেন পকৰা প্ৰায় খাই হওঁতেই তেওঁলোকে আমি যি অৰ্ডাৰ কৰিছিলোঁ নেক্সট ডিছবোৰ চিকেন কচ্চা আৰু চিকেন পোলাও। সঁচাকৈ খাবলৈ বহুত ধুনীয়া আছিলে, ভাল লাগিছিলে। একদম নৰ্মেলকৈ বনাইছে, সঁচাকৈ ভাল লাগিছিলে। আৰু ইমান বেছি খানা লৈ কৰি এনেই ৱেষ্টহে হয়, আমি তিনিটাই খাবও নোৱাৰোঁ, সেইকাৰণে অলপেই ল'লোঁ। চিকেন কি খালা? চিকেন পকৰা, চিকেন পোলাও আৰু লেগ পিচ। দুইটা খালা? তুমিতো ভালেই পোৱা লেগ পিচ বুলি ক'লে ন?
খাই বৈ হ'ল আৰু তাইক মই সুধিলোঁ সেইকাৰণে তাই কেনেকুৱা পালে। তাইতো আৰু সদায় বহুতেই ভাল পায় বাহিৰত খোৱা বুলি ক'লে। বাপেক জীয়েক দুয়োটাৰে কথা পাতি পাতি শেষেই নহয়। প্ৰায় তেতিয়া 7:30 মান বাজিলে আমি এতিয়া ঘৰলৈ যাব ওলাইছোঁ। এয়া চাওক আহিলে বহুত ধুনীয়াকৈ বহিব পাৰিব আৰু যিহেতু ৰাতি হ'ল তাইক আকৌ সেইফালে যাবলৈ লাগে। আমি বোলো এতিয়া নাযাওঁ, যেতিয়া কেতিয়াবা দিনত আহিলে কেতিয়াবা যাম। ভাবিছে বাপেক জীয়েক দুয়োটাই ভাবিছে চাগে মই ফটো উঠাই আছোঁ, কিন্তু ভিডিঅ'হে কৰি আছিলোঁ, ফটো উঠোৱা নাছিলোঁ মই। আৰু ফাইনেলি আমাৰ হৈ গ'ল ইয়াতে খানা খোৱাটো। সঁচাকৈ বহুত ভাল লাগিলে, টেষ্টি আছিলে খানা আৰু ইমান বেছি বিলো হোৱা নাই, টেষ্টি লাগিছিলে খাই কৰি। এতিয়া আমি ঘৰলৈ যাওঁ আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰিব আৰু যিসকল মোৰ চেনেললৈ পোনপ্ৰথমবাৰৰ বাবে আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি থৈ যাব। আকৌ এটা নতুন ভিডিঅ'তে লগ পাম। আজিলৈ বাই বাই।